বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰো ভাল। মই আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত এঞ্জেল জিনি শৰ্মা আহিছোঁ। আজি ভিডিঅ'টো বিশেষ অকণমান স্পেচিয়েল হয়। আজি ভিডিঅ'টো ভাত পিঠা কেনেদৰে বনাব পাৰি তাৰ ওপৰত অকণমান দেখুৱাম, আৰু ভিডিঅ'টো যাতে আপোনালোকে অকণো স্কিপ নকৰাকৈ চাই যাব বুলি আশা কৰিলোঁ। বলক নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। দৈখিনি খুন্দি লৈ ভালদৰে নিমখ অকণমান দি মঠি পিনি আটা মৰাতকৈ অকণমান ঢিলা কৰি মঠি লোৱা হয়, আৰু এখন কেৰাহীত অকণমান ডাঙৰ কেৰাহী এখনত পানী গৰম কৰি ৰখা হয়, আৰু এখন চালনীৰ প্ৰয়োজন হয় ভাত পিঠাৰ কাৰণে। এইখিনি ভালদৰে উতলাই লোৱা হয়, কাৰণ ভাত পিঠা বনাবৰ বাবে পানীখিনি উতলাৰ খুবেই প্ৰয়োজন। ওপৰত চালনীখন দি আমি যিখিনি পিঠাগুড়ি মঠি থোৱা হৈছিল তাৰ সহায়ত কেৰাহীখনৰ তললৈ পেলোৱাৰ ব্যৱস্থা কৰিব লাগে মঠাৰ দ্বাৰা। অকণমান ডাঙৰ হ'ব লাগে, কাৰণ ইয়াৰ দ্বাৰা সহজে কেৰাহীখনলৈ পৰি যায়। এনেদৰে কেৰাহীখনৰ ওপৰলৈ সেই পিঠাগুড়িখিনি ওপৰলৈ ওপঙি উঠে, আৰু অকণমান উতলাৰ পাছত বা ফুলি যোৱাৰ পাছত এখন হেতাৰ প্ৰয়োজন হয়, জানা থকা হেতা, কাৰণ পানীখিনি সেই হেতাখনে সৰকি যাব পৰাকৈ। হোৱাৰ পাছত এখন হেতাৰে বা এটা ফুটা থকা গামলাৰে সেইখিনি টুকি লোৱা হয়। সেইখিনি ঠাণ্ডা হ'বৰ বাবে এটা শুকান পাত্ৰত ৰখা হৈছে, কাৰণ ইয়াৰ দ্বাৰাই ভাত পিঠাখিনি অকণমান টান হ'ব। এনেদৰে অতি সহজে ভাত পিঠা বনোৱা হয়। কেনেকুৱা লাগিলে আপোনালোকে জনাব, আৰু যদি আপোনালোকে চেনেলটোত প্ৰথম, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই গাইজ।